ইমান কিয় গলফালি আইছা পাইনাতি দি কথা ভালকে কবি তোহাৰ ছাগাল ভালকে কি নহলি নহলি কি করবি নহলি কি কৰিম তোহাৰ ছাগাল মাৰি পেলাম আমার ছাগাল মারবি তুই তোর ইমান হিম্মত তোহাৰ ছাগাল যে আমাৰ তাতে আহে সদায় সদায় আমাৰ ছাগাল তোহাৰ তাতে যায় না মরদর নাম করবা পাই না তই মোক মৰদৰ নাম কৰা বুলি কৈছা তইও দেখোন নিজৰ মৰদৰ নাম কাছা তুই মরদর নাম কাছা যাই না বুলি নকইছা আমার ছাগাল হাতকে যাই না মই শুনা নাই তুই ক তই মোক মৰদৰ নাম কৰা বুলি কৈছা মই আজি কি হৈছে তোহাৰ ৰচোন কি হৈছে তোহাৰ দুটাৰে কাজিয়া কিয় কৰছা দেচোন দে তোৰ কি হৈছে ক আচোন চাহ খেদেলি বহি যে আমাৰ তাই সদায় সদায় আহে আমাৰ ছাগাল কিবা এটা হাততে যায় না মই কৈছো দে কথাটো সিনকে তাই কিবা মোক মৰদৰ নাম কালা বুলি কয় তোৰতো বুজি পাইছো ৰ মই তাই ঘটো ৰ দে তোৰতো কি হৈছে কচোন তাই জিতে মরদর নাম দে কতে হয়া কিয়ে বদেকাই কিয় মাতছা গোসকেটা ৰছি অলপ কুবে দিও টাঙৰ একডাল লৈ আছা দে আনি দিওঁ ৰ ধৰচোন বস্তু অলপমান শান্তপা তোহাৰ ঘৰত গাখীৰ দা চাহ খাব আহিছো কি কৈছা তই তোহাৰ ঘৰত গাখীৰ দা চাহ খাব আহিছিলো বৰ লাজৰ কথা হলে আমাৰ দেখোন ঘৰত গাইয়ে নাই তোক ইতা আৰু ক'ত গাখীৰ দিয়া চাহ দিম হাত দেখাই হেৰিলি বেহি বহিবা নাযায় কিয় বেহি বহে বাৰান্দাতে বহ মই যাই আছো ৰ হাতখন ধুই যাই আছো ৰ তই বাচোন বা বাপা হ'ব দে মই বহিম দে বেহি যায় ভিতৰৰ বাৰান্দাতে বহ দে হ'ব দে বৈছো দে ৰচোন মোক তো আহো বহিবা দিলা আহাতো গাইয়ে নাই মোক আৰু ক'ত গাখীৰ দা চাহ দিব গতিকে মই জয় ভাতা এটা ফাক দি ঘৰকে যাওঁ কিবা এটা ফাক দি মই মনে মনে গুচি যাওঁ শান্তপা মোৰ হাগা লাগছি দে মই ঘৰত যাওঁ তোহাৰ তো গৰুৱে নাই তেনেহ'লে গৰু আনিলে চাহ খাব আহিম দে যাওঁ দে গেলো ডেকা আমি তো সদায় লাল চাহ খাই আছো কথাটো হয়তো গাখীৰ দিয়া চাহ খাবৰ মন যায় দেচোন মাজে মাজে তেনেহ'লে আমি এটা গৰু আনো নেকি এটা গৰু আনিব পাৰি হয় দে এটা গৰু আনোৱে দে এটা গৰু আনো দে ডেকা তই এইগিলাখান থৈ হাত পাত ধুই বাজাৰত যা আচ্ছা বাজাৰত কিয় যাব লাগে গৰু কিনিম নহয় আমি গাখীৰ জমাৰ কাৰণে পাইলা আনিব লাগিব নহয় যা 3টা পাইলা লৈ আহ আমাৰ কাৰণে পইচাটো কি পইচা থাকে দিম যা পইচাটো যা মোৰ কথা কবি দিব যা তই হাগদাৰ দোকানৰ পৰা আনবি যা দে মই গেলো দে মই আহিলো তুন ব পাইলা হলি হ'ব না হ'ব দে ডেকা কেইটা আনছা পাইলা আনছো দে এনেহেন 4টা পাইলা আনছো তই আৰু 4টা পাইলা কি আনছা আমি 3টাহে আনবা দিছিলো তই 4টা আৰু গেল লৈছা আনছা দে এটা ফিৰে দিয়া মই ফিৰবা নৰো ইমান দূৰ জাগা কাই যাব আৰ দে হ'ব দে আনছা ৰে কিয় হ'ব হ'ব দে ভিনি হাক দিম দে আখিৰ ভিনি হাক দিবা পাৰিম তেহলে এটা পাইলাটো ভিনি হাকে দিম দে তাত ভিনি হাক কিয় দিম আমি তাহাঁতৰে খামহে আনি তাহাক দিবা আহিছে গাখীৰ হ'ব দে বদেকা তইনো ইমান লাগি থাকা কিয় কি হ'ব হ'বকে থাকা আপুনি আমাৰ সদ্যা কাক কিয় মাৰলা
নামাৰিম তোহা আমাৰ বেৰা ভাঙি গোটেই শাক চাক খাই ফেলছি গৰু চৰু অলপ ভালকে ৰাখবি দাদা আমার তো গরু নাই তই আৰু দাদা বলছা নহয় বাইদেউ শুনিছি আপনি কিবা আটা চুলি নিচিনা কাপোৰ পিন্ধিছি সেইকাৰণে কৈছো হ'ব দে আন নকবি ৰ'ব বাইদেউ আপুনি আমাৰ সদায় ভাল লাগছি আমি তো গৰু নাই গৰু কিনিমহে গতিকে আমি গাখীৰ জনাবৰ কাৰণে পাইলা আনছো আমাৰ পাইলা এটা বেছি হৈছে তাৰে কাইজা লাগছি হৈ দিয়ক বাইদেউ আপুনি মাৰবা নাগিছিল পাছত গৰু কিনিতো যাবই সেইকাৰণে চটটো মাৰি থলো দে দাদা আপুনি তো বিল্ডিং ঘৰ আৰু আপোনাৰ তো শাকৰ খেতি নাই গতিকে আপোনাৰ বিল্ডিঙৰ ওপৰত তলাত গৰু কেনেকৈ সোমালে আৰু আমাৰ গৰু নাই মই ক'লো না চটটো মাৰি থলো বুলি তাৰ গৰু কিনিতো যাবই গতিকে হ'ব দে আৰু কাইজা নকৰবি তো মই গেলো তুহুঙ্গ ভাত পানী খা ভবা কথা নহয় সিধি বাটত আছে কণা বিধি গছত কঁঠাল উঠত তেল নিকিনতে আমি কিছুমাবা পাইলা আনি আমাৰ এই বিপদ আমাৰ এই ইউটিউব চেনেলটি যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব জয় এখন জয়